এইটো কি হৈছিলে হেৰিটো কোনটো এইটো কেপ মাৰি আছে যে নিগুনি কুটিছে নিগনি উৰি দিছিলে হেল্ল' ফ্ৰেণ্ডছ আজি গাড়ীখন লৈ আহিলোঁ অলপমান ছাৰ্ভিচিং এটা কৰাই দিওঁ ছাৰ্ভিচিং মানে কি আৰু অলপমান কাম কৰাব লগা আছে লাইটৰ অলপমান কাম কৰাব লগা আছে আৰু এই এটা সৰু ঘটনা এটা ঘটিলে সেইটো চাব ভিডিঅ'টোত পাব সেই ঘটনাটোৰ কাৰণেও অলপমান ডিফেক্ট হ'ল গাড়ীখনৰ এই গাড়ীখনৰে অলপমান কামখিনি কৰাওঁ আৰু দুটামান গাড়ীত অলপমান বস্তু দুটামান লগাইছোঁ সেই দুটাও দেখুৱাম আপোনালোকৰ কিমান মানে যদি কোনোবাই লগাইছে গাড়ীত নিজৰ গাড়ীত তেতিয়াহ'লে কিমানখিনি মানে লাভ হৈছে সেইটো জনাব চাব আৰু ময়ো লগালোঁ সেইটো কাৰণে মানে সেইটো খুব এচেঞ্চিয়েল আছিলে খুব দৰকাৰ আছিলে গৰমৰ দিনৰ কাৰণে তো সেইটো কাৰণে ময়ো ব্যৱহাৰ কৰিলোঁ লগালোঁ কিন্তু সেইটো লিগেল নহয় একচুৱেলি মই যোনটো বস্তু লগাইছোঁ সেইটো কিমানখিনি লিগেল হয় সেইটো ময়ো গম নাপাওঁ সেইটো পিছত ব্যৱহাৰ কৰি থকাৰ পিছত পিছলৈকে গম পোৱা যাব যদি ক'ৰবাত যদি পুলিচে ৰখালে গম পোৱা যাব আৰু এইটো লিগেল হয় নে ইলিগেল আগতে মোৰ গ্লাছত মানে কি গ্ৰীণ কালাৰৰ পেপাৰখন লগোৱা আছিলে এতিয়া গ্ৰীণ কালাৰৰ পেপাৰখন মাজতে এদিন ভাইটিয়ে গাড়ীখন লৈ পেলাই ওলাই গ'ল তো সি তাৰমানে লৈ যাই থাকোঁতে পুলিচে ধৰিলে বোলে পুলিচে ধৰি পেলাই ফালি পেলাই দিলে সেইখন বাৰু গম পাওঁ সেইখন ইলিগেল হয় তথাপিও নিজৰ ৰিস্কতে লগাইছিলোঁ মানে কি একচুৱেলি গৰমৰ দিনত মানে কি হয় জানে এনে যদি নৰ্মেল গ্লাছখন থাকে নহয় বহুত ৰ'দ সোমায় ভিতৰত এচিটো চলি থাকে গৰমৰ দিনততো মই খিৰিকীখন নুখুলোৱে ধৰক তথাপিও এচিটো চলি থাকে কিন্তু খিৰিকীৰ পৰা যোনটো আপোনাৰ সূৰ্যৰ ৰশ্মিটো যোনটো ডাইৰেক্ট হাতত পৰে নহয় বা গাত পৰে এনেকুৱা গৰম লাগে মানে জ্বলি যায় হাতখন আৰু গুৱাহাটী চিটিৰ ভিতৰতে চলোৱা যায় সদায় স্কুল ডিউটি বা অমুক তমুক এনেকৈ অলপ অকণ জেগাত আৰু যি জামত চলাব লগা হয় সেইখিনি জামত আপুনি ধৰক ৰখি থাকিব লগা হয় এটা জেগাতে এই সূৰ্যৰ মানে কি সূৰ্যৰ যিখিনি ৰশ্মি পৰে নহয় সেইখিনিৰ পৰা পূৰা হাত চাত পূৰা জ্বলি যোৱা নিচিনা হয় সেইটো কাৰণে উপায় নাই আৰু লগাব লগা হ'ল কিন্তু গ্ৰীণ গ্লাছখন কিহৰ কাৰণে খুলিলে কিহৰ কাৰণে এয়া কৰিলে ক'ব নোৱাৰোঁ সেইটো কিমানখিনি ইলিগেল হয় আজিকালিতো আপোনাৰ ধৰক নতুন গাড়ীবিলাক নতুন যোনবিলাক ব্ৰেণ্ডৰ নতুন গাড়ীবিলাক উলিয়াইছে সেইবিলাক গাড়ীততো কোম্পেনী ফিটেড গ্ৰীণ গ্লাছ থাকে টিণ্টেড গ্লাছ গ্ৰীণ গ্লাছ সেইকেইখন কিন্তু লিগেল কিন্তু মই লগাইছিলোঁ গাড়ীত মোৰ গ্ৰীণ গ্লাছ ব্লেক গ্লাছো নহয় ব্লেক গ্লাছো লগোৱা নাই গ্ৰীণ গ্লাছ লগাইছিলোঁ এই গ্ৰীণ গ্লাছ লগোৱাৰ পিছতো পুলিচে এনেকৈ কৰি সেইটো ইলিগেল বুলি পেলাই গুচাই দিছে চিন্তা কৰক সেইটো কাৰণে আৰু এইবাৰ মানে কি গ্ৰীণ পেপাৰ নলগাই পেলাই এইটো যোনটো এইটো কাৰ্টেন হয় এই কাৰ্টেনটো লগালোঁ ব্লেক কালাৰৰ এইটো ফল্ডেবল হয় এতিয়া ধৰকচোন ক'ৰবাত যেতিয়া ব্যৱহাৰ নকৰোঁ তেতিয়া খুলি পেলাই থৈ দিব পাৰি আৰু যেতিয়া অকণমান বেছি ছানলাইট বেছি হয় সূৰ্যৰ হেৰিটো বেছি হয় তেতিয়া লগাই ল'ম এইটো চাওঁ কিমান দিন চলে কিমান দিন থাকে আৰু কিমান দিনলৈকে পুলিচে নধৰা কৰি থাকে আৰু পুলিচে ধৰিলেও উপায় নাই আৰু কি কৰিম আৰু পুলিচক আৰু মানে কি ক'ম আৰু মানে কেনেকৈ কি কৰিম কি নকৰিম মানে কি ৰ'দত গাড়ীখন চলাব নোৱাৰা হৈ যাওঁ এনেকুৱা হৈ যায় ইমান বেছি ৰ'দ পৰে নহয় গাড়ীত আৰু গ্লাছৰ পৰা যিটো ৰ'দ আহি পেলাই হাতত পৰে বা গাত পৰে একদম পূৰা মানে সহ্য নহয় সেইটো পুৰি যোৱা নিচিনা হয় সেইটো কাৰণে লগালোঁ আৰু কোনোবাই লগালে নিজৰ ৰিস্কত লগাব পাৰে এইটো চাওক এইটো মই কৈছোঁ এইটো ফুল্লি ইলিগেল বস্তু হয় কোনোবাই নিজৰ অন ৰিস্কত যদি লগাব খোজে লগাব পাৰে নিজৰ পচন্দৰ কথা নিজৰ চইচৰ কথা কিন্তু মই এইটো বস্তু মই ভাল পাওঁ আৰু আগতেও মই যেতিয়া সেইটো বস্তু আমাৰ ৰ'ড লিগেল আছিলে গুৱাহাটীত যেতিয়া কোনো ধৰা নাছিলে তেতিয়াও আমাৰ কেইবাখনো গাড়ীত সেইটো বস্তু সেই পেপাৰটো লগোৱা আছিলে তেতিয়া কিন্তু কোনো ধৰণৰ এনেকুৱা আমি অসুবিধা পোৱা নাছিলোঁ গুৱাহাটী চিটিত কিন্তু এতিয়া লাহে লাহে এই অসুবিধাটো পোৱা হৈছোঁ এতিয়া সেইখিনিয়ে আছিলে আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লগা জনাব লগা তো চাই থাকিব ভিডিঅ'টো গাড়ীৰ কি কাম কৰিলোঁ কি কাম নকৰিলোঁ সবিশেষখিনি আপোনাক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম আৰু এটা সাংঘাতিক ঘটনা এটা ঘটিছিলে সেই ঘটনাটোৰ কাৰণেও কিছুমান অলপমান ডিফেক্ট হৈছিলে গাড়ীখনৰ সেইখিনিও আজি মেৰামতি কৰিলোঁ সেইখিনিও আজি ভিডিঅ'টোতে চাব ভিডিঅ'টো চাই পেলাই জনাব কেনেকুৱা পালে আৰু যিসকল নতুন দৰ্শকে মোৰ ভিডিঅ'টো আজি প্ৰথমবাৰৰ কাৰণে চাই আছে মোৰ চেনেলটো চাই আছে তেওঁলোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব প্লিজ তো আজিলৈকে বাই বাই